চাকৰি পদত্যাগ নকৰাকৈ ৰাজনীতি কৰা সেই কথাটো মই বুজি পোৱা নাই কি অৰ্থত কৈছে। কাৰণ মই নিজৰ ডিউটিও পালন কৰিছোঁ আৰু সামাজিক দায়িত্ব পালন কৰিছোঁ, আৰু সেইটো আমাৰ প্ৰভিজন আছে। বিশ্ববিদ্যালয়ে আমাৰ সকলো বিশ্ববিদ্যালয়ৰ নিজৰ ইউনিভাৰ্চিটি এক্ট আছে। সেই এক্টখনত কি আছে ভালদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে, আৰু সেই এক্টখনত কি আছে, কি নিয়ম আছে, তেখেতে ভালকৈ এবাৰ পঢ়ি পিনি ক'লেই হ'ল। কিন্তু এইখিনিতে মই কথা এটা কৈছোঁ, ৰাজনীতিকৰণটো মই কৰা নাই, মই যি কৰিছোঁ নিয়মৰ মাজত কৰিছোঁ। কিন্তু এজন ABVPৰ প্ৰভাৰীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰত কি কৰিছে সেইটো সকলোৱে জানে। কেনেকৈ ছাত্ৰ সংসদৰ নিৰ্বাচনত অপেন ওকালতি কৰি এজন ABVP প্ৰভাৰী ঠিকাভিত্তিক এজন অধ্যাপক কেনেকৈ ৰাজনীতি কৰাৰ কাৰণে, ছাত্ৰ সংসদৰ অপেন কেম্পেইনিং কৰাৰ কাৰণে সেই ইলেকশ্যনৰ দিনা ইউনিভাৰ্চিটিয়ে তেখেতৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল, সেইটো হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে। আৰু সেইজন ABVP প্ৰভাৰী, আৰু সেইজন ABVP প্ৰভাৰীয়ে কিছুদিন আগতে বিজেপিয়ে ওলোৱা AI ভিডিঅ'খনক কেনেধৰণে ছাত্ৰবোৰৰ মাজত প্ৰচাৰ কৰিবলৈ দিছিল সেইটো ভালদৰে জানে ৰাইজে, ছাত্ৰ ছাত্ৰীসকলে জানে, আৰু সেইবোৰহে চিন্তা কৰা উচিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মই যিখিনি কৰিছোঁ আইনৰ মজিয়াত যি আছে, ইউনিভাৰ্চিটি আইনৰ মজিয়াত যি আছে সেইমতেহে কৰিছোঁ।